BPFৰ পৰা বা BPFে আমাৰ যিখিনি UPPLৰ যি কি হয় MCLA এই MCLAখিনিক তেখেতসকলে কেতিয়াও মানে কিনিবলৈ নোৱাৰে। BPFে আমাক কৰোৰ টকা দিলেও মানে কিনি মানে ল'ব নোৱাৰে। নাই আমালৈ অফাৰ ঠিক তেনেকুৱা অহা নাই। বিশেষকৈ UPPLৰ যিখিনি MCLA আছে MCLAবিলাকক কেনা বিচাৰ কাৰণে ইয়াত কোনো অফাৰ ঠিক তেনেকুৱা অহাটো আমি দেখা পোৱা নাই। নাই সেইটো দোষী সাব্যস্ত হয় নহয় সেইটো আইনে ক'ব। দোষী সাব্যস্ত হ'লে আমাৰ দলে বিবেচনা কৰিব বা GSP বিবেচনা কৰিব। তো এতিয়া তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব যে তেখেতৰ যিখিনি দোষ তেখেতৰ ওপৰত মানে প্ৰচাৰ কৰা হৈছে সেইটো। নাই আজি দিনটো আৰু ৰাতিটো থাকিব। আজি আমি আলোচনা কৰা হ'ল। অহা কাইলৈ আমাৰ ইয়াৰ পৰা কেম্প ফায়াৰ হ'ব আৰু চবেই নিজৰ নিজৰ সমষ্টিত গৈ পেলাই নিজৰ যিখিনি ছাপৰ্টাৰ্ছ আছে নিজৰ ৰাইজ যিখিনি আছে পাৰ্টি ৱৰ্কাৰ্ছ আছে তেখেতসকলৰ লগত মানে মত বিনিময় কৰিব আৰু যিটো মানে ৰং তামচা বা ফূৰ্তি কৰিব লাগে সেইখিনি এনজয় কৰিব। গতিকে আমি ভাল পাইছোঁ। আৰু এতিয়া আজিৰ দিনটোত কোন ক'লৈ গৈছে? আজিৰ দিনটোত আমাৰ চিফ তেওঁৰ নিজৰ সমষ্টিত গৈছে, ডেপুটি চিফ আৰু তিনিগৰাকী মানে EM BJPৰ পৰা 2জন EM আৰু GSPৰ EM তেখেতসকলে আমাৰ কোকৰাঝাৰ আমাৰ যিটো ছেক্ৰেটাৰিয়েট তাতে তেওঁলোকে আজিৰ পৰা অফিচ আৰম্ভ কৰিছে। নাই আচলতে কিনা বেচাৰ কথাটো মই গম পোৱা নাই আৰু মই ৰাজনীতিকত নতুন এই মানে মানুহক যে কিনিব পাৰে মই সেইটো মানে বিশ্বাস নকৰোঁ যদিও নতুন হ'লেও। আৰু BPFৰ পৰা বা BPFে আমাৰ যিখিনি UPPLৰ যি কি হয় MCLA এই MCLAখিনিক তেখেতসকলে কেতিয়াও মানে কিনিবলৈ নোৱাৰে। কাৰণ আমি নিজৰ সমষ্টিত প্ৰত্যাহ্বান কৰি পেলাই BPFক হাৰাম বুলি কৈ পেলাই বা ৰাইজৰ সহযোগত আমি জিকি আহিছোঁ। গতিকে BPFে আমাক কৰোৰ টকা দিলেও মানে কিনি মানে ল'ব নোৱাৰে। নে কুৱেশ্যন আহিছে কিন্তু কুৱেশ্যনটো আমি যিটো দেখিছোঁ কুৱেশ্যন অসমতহে আহি আছে। BTRত আমাৰ কুৱেশ্যনটো অহা নাই। গতিকে BTRত কুৱেশ্যন নাহিলে মানে অসমত কুৱেশ্যন অহাটো মানে বা অসমৰ মিডিয়াবিলাকত যিটো দেখিছোঁ কিনা বেচা কৰাৰ সেইটো কৰিব লাগিছিলে সেইটো কৰি আছে এইবিলাক কোৱাটো আমাৰ তাতে মানে নাখাতে। নাই বাহিৰ কৰা নাই। কথাটো হৈছে কি আলোচনা যিটো চলি আছে আমাৰ অসমৰ এই মানে BTRৰ বাহিৰত যিটো আলোচনা কৰি আছে সেইটো কৈ আছোঁ মই। আমাৰ BTRতো কোনো ঠিক তেনেকুৱা আলোচনা কৰা নাই। BTRত আলোচনা হৈ আছে কি BPFক বাদ দি পেলাই চৰকাৰ হ'ব লাগে। যিকোনো দলৰ লগত মিলি পেলাই BPFক বাদ দি পেলাই চৰকাৰ বনাব লাগে সেইটো আমাৰ তাতে আলোচনা হৈ আছে। নাই সেইটো চাওক আমিও গম পোৱা নাছিলোঁ আৰু গম পোৱা নাছিলোঁ বুলিতো কথা কোৱা নাই। এতিয়া কথা কোৱা নাযায় ধৰক মানে তেখেতৰ এইটো পাৰ্চনেল মেটাৰ। আমাৰ বিভিন্ন ৰাজনীতিকৰ ডাঙৰ নেতাবিলাকৰো কিছুমান পাৰ্চনেলি কিছুমান গ্ৰাছ থাকে বা কিছুমান কেছবিলাক থাকে। তো এতিয়া আমাৰ GSPৰ যিগৰাকীক আমি সন্মানীয় EM হিচাপে আমি পদবী দিয়া হ'ল তেখেতৰ ওপৰত যিটো কেছ সেইটো আচলতে নিৰ্বাচনৰ পিছতহে বা আমাৰ UPPLৰ লগত মিলি পেলাই চৰকাৰ গঠন কৰিব বিচৰাতহে মই এইটো ওলোৱাটো দেখা পালোঁ। আগত মই দেখা পোৱা নাছিলোঁ আৰু নিৰ্বাচনী সময়ত তেখেতৰ যিখিনি দুখ আছিলে সেই দুখখিনি ওলাই দিয়া বা প্ৰচাৰ কৰাটো আমি দেখা নাপালোঁ। তো সেইটো মই ভাবিছোঁ কি তেখেতক যিটো মানে কেছ আছে বা যিটো চলি আছে বা তেখেতৰ মানে কেছটো কিছুমানে কয় যে ক্লিন চিট পাইছে বা কিছুমানে কৈ আছে জামিনত আছে। তো সেইটো নিৰ্বাচনৰ আগতে মানে ওলাই দিব লাগিছিল। এতিয়া মানে নিৰ্বাচনৰ পিছত তেখেতে EM পোৱাৰ লগে লগে যিটো তেখেতক কৈছে সেইটো অকণমান মানে বিৰোধীৰ অকণমান ষড়যন্ত্ৰ আছে বুলি আমি ভাবোঁ। নাই কুৱেশ্যন আহিব পাৰে কিন্তু সেইটো হ'ল পাৰ্চনেল মেটাৰ আৰু সেইটো তেওঁলোকে পাৰ্টিৰ মানে আলোচনা কৰিব। GSPৰ তেখেতসকলে সেইটো চিন্তা চৰ্চা কৰিব তেখেতসকলে ক'ব। নাই সেইটো দোষী সাব্যস্ত হয় নহয় সেইটো আইনে ক'ব। দোষী সাব্যস্ত হ'লে আমাৰ দলে বিবেচনা কৰিব বা GSP বিবেচনা কৰিব। তো এতিয়া তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব যে তেখেতৰ যিখিনি দুখ তেখেতৰ ওপৰত মানে প্ৰচাৰ কৰা হৈছে সেইটো কিমান দূৰ সঁচা কিমান দূৰ মিছা সেইটো জাজ কৰিব মানে কোৰ্টে জাজ কৰিব। নাই সঁচা হ'লে ব্যৱস্থা কৰাৰ কথা মানে আমি কোৱা নাই। সঁচা হ'লে তেখেতৰ ওপৰত যিটো মানে জাজ দিব কোৰ্টে সেইমতে আমি সেই সময়ত আলোচনা কৰিম। নাই আমালৈ অফাৰ ঠিক তেনেকুৱা অহা নাই। বিশেষকৈ UPPLৰ যিখিনি MCLA আছে MCLAবিলাকক কেনা বেচাৰ কাৰণে ইয়াত কোনো অফাৰ ঠিক তেনেকুৱা অহাটো আমি দেখা পোৱা নাই। আৰু মই নিজেও UPPLৰ ইউথ চেলৰ মই জেনেৰেল ছেক্ৰেটাৰী সেই হিচাপে আমাকতো তেওঁলোকে কণ্টেক্ট কৰিবই নোৱাৰে
আৰু যিখিনি আমাৰ MCLবিলাক আছে মই তেখেতসকলক সঘনাই যোগাযোগত আছোঁ তেখেতসকলক মানে কেতিয়াও মানে কিনিবৰ কাৰণে বা ঠিক তেনেকুৱা চেষ্টা আমি দেখা পোৱা নাই ঠিক আছে থেংক ইউ